মরার পিছত কোনো আমি কবরত 1 টকা লৈ যাব নোৱাৰোঁ এই কাপনে লৈ যাব লাগিব এই দুখীয়া মানুহ যিজনে কাজি কাপোন লৈ যাব লাগিব আড়াই মাটিৰ তলত আমি সেই একে ধৰণৰ কাপোন লৈ যাব লাগিব আল্লাহ আমাক দান দিবলৈ কৈছে আমাৰ পুনা নদী আমাৰ ঘৰ বাৰী উঠাই লৈ গৈছিলে আমি বেলেগৰ ঘৰত একমাহ থাকিবলগীয়া হৈছিলে তো মানে তাৰ ইনকামৰ 50% মই মৰালৈকে দান দি যাম। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। আপোনালোকে মই এই বিশেষ ব্যক্তিকেইজনৰ সন্মুখত থিয় দেখি আপোনালোকে এটা কথা অনুমান কৰিব পাৰিছে যে হয়তো দুখীয়া ঘৰত এমুঠি ভাত গৈ আছে, নহ'লে দুখীয়া ব্যক্তিৰ ঘৰত এটকা গৈ আছে, এনেকুৱা এটা ভাব আহিছে। আপোনালোকে নিশ্চয় ব্যক্তিজনৰ নাম নকলে আপোনালোকে নিশ্চয় চিনি পাইছে, চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়া। তেখেতে বিগত কেইদিনমানৰ পৰা আমাৰ হোজাই জিলাৰ লগতে বিভিন্ন ঠাইত দেখা পোৱা গৈছে যে দুখীয়া ব্যক্তিসকলক সহায় কৰি আছে, আৰু ঠিক তেনেধৰণে এটা আপোনালোকৰ সন্মুখত এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' দেখি আপোনালোকে নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু তেখেতৰ প্ৰশংসা নকৰি আপোনালোক যাব নোৱাৰিব। বহুত দিনৰ পৰা দীৰ্ঘদিনৰ পৰা আমি দেখি আহিছোঁ যে চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়াই দুখীয়া ব্যক্তিসকলক কাষত থিয় দি আছে, আৰু আজি জমিয়তত 50,000 টকাৰ এটা চেক দিছে চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়া। চেকখন আপোনালোকে অলপ দেখুৱাই দিব। 50,000 টকাৰ চেক এটা দি দিছে জমিয়তত, যিটো জমিয়তে অসমৰ চুকে কোণে গৈ দুখীয়া ব্যক্তিসকলক সহায় কৰে। আৰু তেখেতে অলপ আগতে এটা বাইট দিছে, তেখেত ইমান দূৰ দূৰলৈ যোৱা সম্ভৱ নহয় বা তেখেতৰ ইমান দূৰলৈ যোৱা সম্ভৱ নহয়, সেইকাৰণে জমিয়তক 50,000 টকাৰ এটা চেক দিছে, যিটো চেকৰ জৰিয়তে অসমৰ চুকে কোণে দুখীয়া ব্যক্তিসকলে সহায় পাব। আৰু এই ভিডিঅ'টো দিয়াৰ এটা উদ্দেশ্য হৈছে যে আপোনালোকক জাননী দিয়া যে আচলতে এনে এজন ব্যক্তি, এনে এজন হৃদয়ৱান ব্যক্তি আমাৰ মাজতে আজিলৈকে জীয়াই আছে। দাদা, আপুনি নিশ্চয় দীৰ্ঘদিনৰ পৰা আমাৰ দেখা পাইছে দুখীয়া ব্যক্তিসকলক কাষত থিয় দি আছে, আৰু আজি 50,000 টকাৰ এটা চেক আপুনি জমিয়তত দিছে। আপুনি এই ভাল দিনে শুভ দিনটোত আপুনি কি ক'ব? আমি সৰু থাকোঁতে আমি খুব দুখীয়া ঘৰৰ পৰিয়ালৰ জন্ম হোৱা। আমি 1992 চনত এটা বানপানী হৈছিলে, যোৱাকালিও এটা সৰু এটা এক্সিডেণ্ট হ'ল। হয়তো এক্সিডেণ্ট এটা হ'ব বা কিবা এটা অঘটন হ'ব, বেমাৰ হ'ব, মই দুনীয়াখন এৰি গুচি যাম। পুনা নদী আমাৰ ঘৰ বাৰী উঠাই লৈ গৈছিলে, আমি বেলেগৰ ঘৰত একমাহ থাকিবলগীয়া হৈছিলে। তেতিয়াৰ পৰা মনত এটা মানে এই যে আপোনাৰ বানপানীৰ সময়ত মনৰ এটা বেদনা যে মোৰ তেতিয়াৰ যদি আল্লাহ মোক কিবা এটা আল্লাহ মোক কিবা আগবঢ়াই দিয়ে, মই আল্লাহ বাস্তে দিম। আজি 3 বছৰমানৰ পৰা মই এটা অনুমান কৰিছোঁ, আল্লাহে মোক বহুত দিছে, মোৰ দুজনী ছোৱালী, মোৰ খাবলৈ বোলে বহুত যথেষ্ট বাঢ়ি কৰে বা পইচা পাতি, মই এই পইচাবিলাক ইনকাম কৰি হয়তো দুদিন যোৱাকালিও এটা সৰু এটা এক্সিডেণ্ট হ'ল। হয়তো এক্সিডেণ্ট এটা হ'ব বা কিবা এটা অঘটন হ'ব, বেমাৰ হ'ব, মই দুনীয়াখন এৰি গুচি যাম। দুনীয়াত যাওঁতে কি লৈ যাম? সেইকাৰণে মই মানে নিজে অনুভৱ কৰিব পাৰোঁ দুখীয়া শ্ৰেণীৰ মানুহ হ'লে কি অনুভৱ হয়। আমি এটা সময়ত দুখীয়া আছিলোঁ, সেইকাৰণে মই ভাবিলোঁ মোৰ যিটো ইনকাম কৰোঁ, মই মানে চিধা মই মানে তাৰ ইনকামৰ 50% মই মৰালৈকে দান দি যাম। সেই 50%ৰ পৰা মই যিটো পইচা পাওঁ ফাইল মেইনটেইন কৰি পেলাই মই তাত মানে 50% দান দিওঁ, মই ব্যৱসা বাণিজ্য কৰোঁ। সেইকাৰণে মোৰ মনত এটাই যে দুখীয়া মানুহৰ ওচৰত মই থিয় দিম। আৰু আমি যেতিয়া দুখীয়া আছিলোঁ, দুখীয়া হ'লে দুখীয়াৰ অনুভৱটো কৰিব পৰা যায়। মোৰ মনত এইটোৱে, আৰু অন্য উদ্দেশ্য নাই, যাতে মানুহবিলাকৰ ওচৰত থিয় দিব পাৰোঁ। কিন্তু এজন মানুহে দিয়াটো ইমান সম্ভৱ নহয়। আমি সকলোৱে মিলি পেলাই আমি মানে এই অঞ্চলৰ বেছিভাগ মানুহ, বিপদ আপদৰ মানুহ, দুখীয়া মানুহ যদি সহায় কৰোঁ, এটা সময়ত আল্লাহ আমাকো দিছে, আপোনালোকেও দিব। আপোনালোকে সকলো আগুৱাই আহক। আমি মৰাৰ পিছত কোনো আমি কবৰত 1 টকা লৈ যাব নোৱাৰোঁ, এই কাপনে লৈ যাব লাগিব। এই দুখীয়া মানুহ যিজনে কাজি কাপোন লৈ যাব লাগিব আড়াই মাটিৰ তলত, আমি সেই একে ধৰণৰ কাপোন লৈ যাব লাগিব। আল্লাহ আমাক দান দিবলৈ কৈছে, আমাৰ কোৰাণতো লিখা আছে। সেইকাৰণে মই নিজে ওলাই আহি মই মানে অন্য কোনো উদ্দেশ্য নাই, মানুহক মই সহায় কৰিবলৈ ওলাই আহোঁ। মই ভাবোঁ যথেষ্ট নহয় মোৰটো, আৰু সকলোৱে সহায় কৰিব লাগে। মৌলানা মুস্তাক চাহাবেও আমাক মাজে মাজে প্ৰেৰণা যোগায়, মানুহবিলাকক যেনেকুৱা সহায় কৰে, বিভিন্ন মানুহে সহায় কৰে, মুৰাদাৰ চুৱেল ভাইও কৰে, বহুতে কৰে। আমি ভাল পাওঁ, এইবিলাক সহায় কৰিব লাগে মানুহক। আচলতে কিছু কথা আপোনালোক শুনা পাইছে, এই কথাখিনি কৰি মোৰ মানে গান থিয় হৈ গৈছে। আচলতে এনে যেন ব্যক্তিৰ মুখৰ পৰা কিছু কথা শুনা পাইছোঁ যে তেখেত এটা সময়ত দুখীয়া আছিল। আচলতে আমি কওঁ যে দুখীয়া মানুহ দুখীয়াৰ খবৰ ল'বা সেইখিনি বুজি পায়, কষ্ট বুজি পায়। তেখেতে আগৰে পৰা যেন জন্মৰ পৰা যিখিনি হৈ গৈছে বা তেখেতৰ ঘৰ এসময়ত বানে উঠাই লৈ গৈছিল, আৰু সেই বেদনা তেখেতৰ মনত এতিয়ালৈকে আছে যে মানুহৰ দুখ বেদনা কেনেকুৱা কেনেকুৱা হয় মানুহ যে বানে যদি কোনোবা মানুহৰ ঘৰ উঠুৱাই লৈ যায়। আৰু তেখেতৰ এটা মথা এটা হৈছে বা এটা উদ্দেশ্য লক্ষ্য এটাই হৈছে যে দুখীয়া মানুহক সহায় কৰা। লক্ষ্য এটাই যে দুখীয়া মানুহক সহায় কৰিব লাগে, বা কোনোবা মানুহ যদি বিপদত আছে সেইজন মানুহক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে। আৰু এনে এজন ব্যক্তিৰ কাষত আমি সদায় থাকিব লাগে, এজন মানুহক আমি ছাপোৰ্ট কৰিব লাগে। কাৰণ এনে এজন ব্যক্তি আমি বৰ্তমান সমাজত উলিয়াই বিচৰাটো বহুত টান হৈ পৰিব। এনেকুৱা এজন ব্যক্তি দুখীয়া মানুহৰ কাষত থিয় দিয়া, আৰু আজি 50,000 টকাৰ এটা চেক আপোনালোকে দেখা পাইছে, নিশ্চয় জমিয়তক দিছে। আৰু এই দিছে মই জমিয়তৰ কলিমুদ্দিন ছাৰৰ পৰা কিছু কথা আমি শুনিবলৈ চেষ্টা কৰিম। আচলতে চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়া আপোনালোকক 50,000 টকাৰ চেক দিছে, আজি এটা ভাল দিন আপোনালোকৰ কাৰণে বা দুখীয়া ব্যক্তিসকলৰ কাৰণে। এই দিন উপলক্ষে আপুনি কি ক'ব? এটা কথা স্পষ্ট, কোৰাণ আৰু হাদিছ মোতাবিক যে মানৱ সেৱাতকৈ ঊৰ্ধত কোনো এবাদতেই নহয়। ইমান ডাঙৰ এটা কথা যে মানৱ সেৱা, আৰু মানৱ সেৱা কৰা সকলোৰে কাৰণে সম্ভৱ নহয়। যিসকলৰ প্ৰতি আল্লাহ তালাৰ খাছ কৰোণা হয় তেওঁলোকেহে মানৱ সেৱা কৰিব পাৰে। আজি আপোনালোকে দেখিছে মৌলানা মুস্তাক চাহাব ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি, বৰ্তমান তেখেত অসমত নাই, কিন্তু বান হোৱাৰ লগে লগে যেতিয়া বৰষুণ হৈছে, ফ্লাড হৈছে, হোৱাৰ লগে লগে আমি ইয়াৰ পৰা মেছেজ দিছোঁ। কেতিয়াবা আমি খবৰ নাপাওঁ, তেওঁ খবৰ পায়, আমাক কয়। তেওঁলোকে তেওঁ অৰ্ডাৰ দিছে, আমাক হুকুম কৰিছে, নিৰ্দেশনা দিছে যে প্ৰত্যেকজন জমিয়ত কৰ্মী
ওলাই যাব লাগে আৰু আৰ্তসকলৰ কাষত থিয় দিব লাগে, খবৰ ৰাখিব লাগে। আমি তাৎক্ষণিকভাৱে বৰষুণ চৰষুণ এইবিলাক নেওচি ওলাই গৈছোঁ। আজি আপোনালোকে দেখিব ইয়াত হোজাই জিলা জমিয়তুল উলামাৰ সাধাৰণ সম্পাদক মুফতি নুৰ আহমদ চাহাব আছে, কপিল বাই তেওঁৰ টীম আছে, মৌলানা আব্দুল কাদিৰ চাহাব মোৰ লগত ৰাজ্যিক দিন তালিম বৰ্ডৰ সম্পাদক। আমি কোনো বহি থকা নাই, আমি ওলাই গৈছোঁ আৰু মৌলানা আনফৰ চাহাবৰ জৰিয়তে আমি কাম আৰম্ভ কৰিছোঁ। সঁচাকৈ মৌলানা আনফৰ চাহাব যেনেকৈ এজন হৃদয়ৱান ব্যক্তি আৰু মানে মানৱ সেৱাৰ কাৰণে তেওঁ উচ্চাকাংক্ষী, মই দেখিছোঁ শ্বাহাবুদ্দিন ভাই খোজ মিলাই তেওঁ আগবাঢ়িছে। তেওঁৰ এটা কথা যে মই গোটেই অসমত এনেকৈ আমি যোৱাটো সম্ভৱ নহয়, কিন্তু জমিয়তৰ টীম আছে, আমাৰ এইখিনি আপোনালোকে অংশগ্ৰহণ কৰক, আপোনালোকে আমাকো সুযোগ দিয়ক। মই ভাবিম শ্বাহাবুদ্দিন মজুমদাৰে চাহাবে যে 50,000 টকা দিছে, এইটো তেওঁৰ কাৰণে, তেওঁ যে দিছে আমিতো মোবাৰকবাদ জনাইছোঁ, কিন্তু এনেধৰণৰ শ্বাহাবুদ্দিন মজুমদাৰ অসমত, গোটেই অসমত লাখ লাখ শ্বাহাবুদ্দিন মজুমদাৰ আছে। তেওঁলোকৰ কাৰণে আমাৰ শ্বাহাবুদ্দিন মজুমদাৰ চাহাব এক উদাহৰণ, এক নিদৰ্শন, এক প্ৰেৰণা বুলি মই ভাবিম। গতিকে শ্বাহাবুদ্দিন ভাই চাহাব, মই আকৌ জমিয়তৰ মঞ্চৰ পৰা অৰ্থাৎ মৌলানা মুস্তাক আনৱাৰ চাহাবৰ তৰফৰ পৰা আপোনাক অভিনন্দন, মোবাৰকবাদ জনাইছোঁ। আৰু মই গোটেই অসমৰ হৃদয়বান ধনাঢ্য ব্যক্তিসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আহক আপোনালোকে নিজে দিয়ে, কোনো আপত্তি নাই, দিয়ক। কিন্তু যদি ভাবিছে আমাৰ লগত যোগাযোগ কৰি শ্বাহাবুদ্দিন মজুমদাৰ চাহাবৰ নিচিনা আপোনালোকে আমাক সহায় কৰিব, তেতিয়াহ'লে দিয়ক। এটা প্ৰতিশ্ৰুতি আমি দিব পাৰিম, ৱাদা কৰিম যে আপোনালোকৰ হক পাই আমি দৰিদ্ৰসকলৰ ওচৰত, আৰ্তসকলৰ ওচৰত পৌঁছাই দিবলৈ আমি বদ্ধপৰিকৰ ইনশাআল্লাহ পৌঁছাই দিম। নিশ্চয় আপোনালোকে কিছু কথা শুনা পাইছে, বহু কথা আমি নজনা কিছু কথা শুনিব পাৰিছোঁ। আৰু অৱশেষত মই শ্বাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়াক অশেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ নিজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ এই চেনেলৰ সমূহ দৰ্শকৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি যে 50,000 টকাৰ এটা চেক বৰ্তমান জমিয়তত দিছে, যাতে এই টকাখিনি দুখীয়া ব্যক্তিৰ ঘৰলৈ যায় বা দৰিদ্ৰ লোকে পায় আৰু অলপ শান্তিৰে থাকে এই টকাখিনি পায়। আৰু তেখেতৰ যিখিনি লক্ষ্য উদ্দেশ্য আল্লাহ তাআলাই যাতে পূৰণ কৰে আৰু দুখীয়া ব্যক্তি যাতে সদায় এনেদৰে তেখেতৰ সহায় কৰি যায়। ধন্যবাদ। আসসালামু আলাইকুম। জয় আই অসম।